নমস্কাৰ। আজি মোৰ খুব এজন ভাল লগা ব্যক্তি, অকল মোৰ বুলিয়ে নহয় গোটেই অসমে তেওঁক ভাল পায়, শ্ৰদ্ধা কৰে, মৰম কৰে। সেই ব্যক্তিজনৰ আজি জন্মদিন। গমটো পাইছে চাগে, আমাৰ খুব লোককৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়োৱা মোৰ সন্মানীয় শ্ৰীযুত প্ৰভাত শৰ্মাদেৱ, তেখেতৰ আজি জন্মদিন। আৰু তেখেতৰ জন্মদিনত মই মোৰ ফালৰ পৰা, মোৰ গ্ৰুপৰ ফালৰ পৰা তেখেতৰ জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ। লগতে তেখেতৰ দীৰ্ঘায়ু, সুস্বাস্থ্য কামনা কৰিছোঁ। আমি আশাবাদী অনাগত দিনত আৰু সুন্দৰ সুন্দৰ তেওঁৰ পৰা যাতে সৃষ্টি আজি পাই যাওঁ। আমাৰ নতুন প্ৰজন্মই যাতে তেওঁৰ যি লোককৃষ্টি, যি লোক সংস্কৃতি, সেইবোৰ পাই যায়, আমি তাকে আশা কৰিছোঁ। আকৌ কৈছোঁ, তেখেত দীৰ্ঘায়ু হওক, সুস্বাস্থ্য হওক আৰু যাতে সদায় আমাৰ লগত থাকে। ধন্যবাদ।